নমস্কাৰ সকলোকে এম লাইব্ৰেৰী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰম্ভ কৰিব ওলাইছোঁ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। প্ৰথম প্ৰশ্ন, হৰ্ষচৰিত কোনে ৰচনা কৰিছিল? উত্তৰ, হৰ্ষবৰ্ধনৰ ৰাজসভাৰ কবি বাণভট্টই। 2 নম্বৰ প্ৰশ্ন, অগ্ৰহাৰ বুলিলে কি বুজা? উত্তৰ, ব্ৰাহ্মণসকলক দান কৰা ভূমিভাগক অগ্ৰহাৰ বুলি কোৱা হৈছিল। 3 নম্বৰ প্ৰশ্ন, গিল্ড কি? উত্তৰ, কাৰিকৰ, শিল্পী, বিভিন্ন বস্তুৰ উৎপাদনকাৰী আৰু সদাগৰসকলৰ সংগঠন। তেওঁলোকৰ দায়িত্ব আছিল কেঁচামাল যোগাৰ কৰি দিয়া, উৎপাদন নিয়মমতে চলোৱা আৰু উৎপন্ন বস্তুৰ বেচা কিনা কৰা। 4 নম্বৰ প্ৰশ্ন, মস্তুভান কি? উত্তৰ, তামিল ভাষাৰ এটা শব্দ। 6ষ্ঠ শতিকাৰ সফল আৰু প্ৰসিদ্ধ ডাঙৰ ডাঙৰ বেপাৰীসকলক মস্তুভান বুলি কোৱা হৈছিল। 5 নম্বৰ প্ৰশ্ন, পাঞ্চমাৰ্কড মুদ্ৰা কি? উত্তৰ, তাম আৰু ৰূপেৰে বনোৱা এবিধ মুদ্ৰা। ধাতুৰ ওপৰত চিত্ৰৰ ছাপ মাৰি দিয়া বাবে এইবোৰক পাঞ্চমাৰ্কড বুলি কোৱা হৈছিল। 6 নম্বৰ প্ৰশ্ন, ভাৰত উপমহাদেশত কোন ৰাজবংশই প্ৰথম সোণৰ মুদ্ৰা প্ৰচলন কৰিছিল? উত্তৰ, কুশানসকলে। 7 নম্বৰ প্ৰশ্ন, যোদ্ধায়কসকল কোন আছিল? উত্তৰ, জনজাতি গণৰাজ্য। 8 নম্বৰ প্ৰশ্ন, কেতিয়া কনিষ্কই সিংহাসনত আৰোহণ কৰিছিল? উত্তৰ, খ্ৰীষ্টপূৰ্ব 870। 9 নম্বৰ প্ৰশ্ন, প্ৰয়াগ প্ৰশস্তি কেতিয়া লিখিছিল? উত্তৰ, 4ৰ্থ শতিকাত 300 খ্ৰীষ্টাব্দত। 10 নম্বৰ প্ৰশ্ন, মনুস্মৃতি কি? উত্তৰ, সংস্কৃত ভাষাত ৰচিত প্ৰাচীন ভাৰতৰ আটাইতকৈ প্ৰসিদ্ধ আইন বিষয়ক গ্ৰন্থ। ধন্যবাদ।